हेलो फ्रेंड्स, गुड मॉर्निंग। प्रथमे आपनालोक सकलोके बाबू लाइफस्टाइल चेनेलर मोर अन्यटी ब्लगले स्वागतम जानाइছো। আৰু মই या চাহ কাপ লৈ বহিছোহি। পুৱাৰ চাহ কাপ এতিয়াহে লৈছোঁ আৰু এতিয়া 11টা বাজিলে। আজি কি হ'ল মানে বহুত দেৰি হৈ গ'ল। সদায় দেৰি হয় বাৰু চাহ খোৱা, কিন্তু আজি বেছি দেৰি হৈছে। আৰু ৰাতিপুৱা 6টা বজাতে উঠিলোঁ। উঠাৰ পাছতে ৰাতিপুৱা ঘৰ ঝাৰু দি মুখখন ধুই চিধা পাকঘৰত সোমাই যাওঁ, কাৰণ মিষ্টাৰক মানে 8টা বজাৰ আগতে ৰেডি কৰি দিব লাগে খোৱা বোৱাখিনি। গতিকে সেইকাৰণে মানে গা চা ধোৱাৰ মানে চিধা ৰন্ধা বঢ়াত লাগি যাওঁ। আৰু কি হয় মানে ৰাতিপুৱা গা চা ধোৱাৰ পিছত আৰু বাকীখিনি কাম কৰিবলৈ বাকী কামবোৰ মানে কৰিবলৈ মন নাযায়। যিবোৰ লেতেৰা কাম থাকে, এইবিলাক কাপোৰ চাপোৰ ধোৱা, ঘৰ চৰ মচা কচা, গা ধুই সেইখিনি কাম কৰিবলৈ মন নাযায়। গতিকে সেইকাৰণে আগতীয়াকৈ তেওঁ বনাই মেলি খুৱাই বুৱাই পঠিয়াই লওঁ। তাৰপাছত মই লাহে লাহে মানে বাকী কামখিনি কৰি থাকোঁ। আৰু ৰাতিপুৱাটো কাম বহুতখিনিয়ে ওলায়, কাপোৰ চাপোৰ ধোৱাৰ পৰা আদি কৰি গোটেই পাকঘৰ চাফা কৰালৈকে। সেইকাৰণে মানে গা ধুওঁতে দেৰি হয় আৰু মই চাকি নিদিয়ালৈকে নাখাওঁ। আৰু আজিও সেই তেনেকুৱা একেই হ'ল। আজি কামখিনি কৰি হৈ গ'ল, কিন্তু কি হ'ব, কাপোৰ থাকিলে অলপ ধুবলৈ, কাপোৰ ধুই থাকোঁতে পানী নাইকিয়া হৈ গ'ল। আৰু ইফালে কাৰেণ্ট নাই, তাৰপিছতে কাৰেণ্ট আহিছে, পানী উঠাইছে। তাৰপিছতে কাপোৰ চাপোৰ ধুই গা ধুই আৰু চাকি গছ জ্বলাই মুখখনিয়ে চিধা চাহ কাপ লৈ বহিছোঁহি। আৰু ভাবিলোঁ ব্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰি দিওঁ। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। আৰু কি হয়, আপোনালোকে যেতিয়া লাইক কমেণ্ট কৰে, তেতিয়া মানে আমাৰো ভিডিঅ' বনাবলৈ অলপ উৎসাহ পাওঁ। আৰু আপোনালোকৰ সহায় নাপালে হয়তো আগবাঢ়ি যাব নোৱাৰিম। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক ভিডিঅ'টো, আৰু ভিডিঅ'টো শেষলৈকে চাব। তেন্তে চাই থাকক। এতিয়া বেটাৰ চাহ খালোঁ। চাহ খোৱাৰ পাছতে বেটাৰ অনলাইন ক্লাছৰ কাম দিছে, গতিকে তাক কামখিনি কৰাই লওঁ। কৰোৱাৰ পাছত পুনৰ লগ পাই আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। পুনৰ আপোনালোক সকলোকে বাবু লাইফষ্টাইল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু দিনত আজি ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ, গতিকে এতিয়া ভাবিলোঁ এতিয়াই এবাৰ আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া সময় হৈছে 7:30 বাজি গৈছে। ব'লক তেন্তে পাকঘৰলৈ। আৰু সেইফালে আমাৰ মালিক লাগি আছে দেই পাকঘৰত। চুলি সোপা কাটিলে, মই এতিয়াহে মন কৰিছোঁ। ইয়াক কি কৰিছা? ধনিয়া চাটনি হ'ব। আৰু এইফালে মই ৰুটি বনাই লওঁ। আজি ৰুটি খাব বোলে। আৰু আমাৰ ইয়াৰ ৰাইজসকল খোৱাত লাগিছে। ৰুটি, বন্ধাকবি ভাজি আৰু ইপিনে ধনিয়া চাটনি হৈ গ'ল। আৰু এতিয়া খাই লওঁ, আৰু খাই লৈ পুনৰ লগ পাই আছোঁ। খাই বৈ আহি পিনি বহিছোঁহি। আৰু আজিও 10টা বাজি গ'ল।
তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু দীঘলীয়া নকৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তেন্তে অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ তেন্তে বাই বাই, গুড নাইট।